গোৱালপাৰাৰ লক্ষীপুৰত জলেশ্বৰ ফুটবল টুৰ্ণামেণ্ট প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ নিচিনপুৰ FC মুঠ ৩২টা দলে অংশগ্ৰহণ কৰিছে এই টুৰ্ণামেণ্টখনত। খেলখনলৈ খেলপথাৰত ৫ সহস্ৰাধিক লোকক দেখিবলৈ পোৱা গৈছে। লোকাৰণ্য হৈ পৰে জলেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ। আমি এই মুহূৰ্তত দেখুৱাইছোঁ এই পৰিৱেশ। আজি ফাইনেল খেল হ'ল এনেকুৱা এটা লাগিল তাৰমানে আজি যিমান মানুহৰ আকৰ্ষণ আৰু যিমান মানুহ হৈছিলে এই জলেশ্বৰ ঐতিহাসিক ফিল্ডত এনেকুৱা লাগিছে যে আজি ফাইনেল খেল হৈ গ'ল, কিন্তু ইয়াতকৈ আৰু চমৎকাৰ খেল ফাইনেল খেলত হ'ব। টুৰ্ণামেণ্ট ফুটবল কমিটিৰ জৰিয়তে যিখন খেল প্ৰদৰ্শন কৰা হৈছিল ছেমিফাইনেলৰ ছেকেণ্ড খেল, সেই খেলত আজি নিচিনপুৰ ভাৰ্চেছ চেলগান্ডে FC। ইয়াতে আমাৰ নিচিনপুৰে টাইব্ৰেকাৰত 4-3 গ'লত জিকিলে। সঁচাকৈ আজি খেলখন এটা উত্তেজনামূলক মুহূৰ্ত এটা হৈছিল। ভাল লাগিছে খেলখন চাই।